হেল্ল' ফ্ৰেণ্ডছ, মই উপাসনাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল উপাসনা শইকীয়ালৈ। আজি মই আপোনালোকলৈ পুনৰবাৰ লৈ আহিছোঁ এটা সুস্বাদু ৰেচিপি ভিডিঅ'। মই আজি বনাই দেখুৱাম এটা ক্ষীৰৰ ৰেচিপি, যিটো সকলোৱে জানে। আজি মই বনাই দেখুৱাম কোনো ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ গুলপীয়া কালাৰৰ ক্ষীৰৰ ৰেচিপি। তো ব'লকচোন চাওঁ মই কেনেকৈ গুলপীয়া কালাৰৰ ক্ষীৰ বনাই দেখুৱাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে লৈছোঁ মই গাখীৰখিনি ভালকৈ উতলিবলৈ দিম মই। গাখীৰখিনিত দি দিছোঁ 2টা ইলাচি আৰু 2 কিলা তেজপাত মই সৰু সৰুকৈ ফালি দি দিছোঁ, যাতে মোৰ লৰাবলৈ সুবিধা হয়। এতিয়া ভালকৈ উতলিবলৈ এৰি দিছোঁ। এয়া গাখীৰখিনি উতলিছে, এবাৰ ভালকৈ লৰাই লৈছোঁ। আৰু মই এতিয়া ইয়াত দি দিম চাউলখিনি মই 10-15 মিনিট তিয়াই থৈছিলোঁ, আৰু এতিয়া মই এইখিনি ইয়াত দি দিম। এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া মই চাউলখিনি সিজিবলৈ ঢাকোনখন মাৰি দিম। গেছটো মিডিয়াম জুইত ৰাখিব আৰু পুনৰবাৰ লৰাই লৰাই চাউলখিনি সিজাই ল'ম। এয়া মই আকৌ এবাৰ লৰাই ল'ম। এয়া দেখিছেনে, সিজিবলৈ আৰম্ভ কৰিছে। আকৌ ঢাকোনখন মাৰি দিম। আকৌ মই ঢাকোনখন খুলি আকৌ এবাৰ লৰাই লৈছোঁ ভালদৰে। এয়া মোৰ চাউলটো সিজিছে। ইয়াত এতিয়া মই দিম চেনি। মই চেনি 1 কাপ ব্যৱহাৰ কৰিছোঁ। আপোনালোকৰ প্ৰয়োজন অনুসৰি চেনিটো ব্যৱহাৰ কৰিব। যোনে মিঠা খাই বেছি ভাল পায় তেওঁলোকে 2 কাপ বা 1.5 কাপ দিলেও হৈ যাব, আৰু যোনে মিঠা খাই কম ভাল পায় তেওঁলোকে 1 কাপ দিলে হৈ যাব। এতিয়া ভালদৰে লৰাই লৈছোঁ। এতিয়া পুনৰবাৰ মই ঢাকোনখন মাৰি আকৌ অকণ সিজিবলৈ দিম। এতিয়া মই ইয়াতে দিছোঁ কেইটামান খিচমিচ আৰু কেইটামান বাদাম। আপোনালোকে কাজুও দিব পাৰে, যিহেতু মোৰ ওচৰত এতিয়া কাজু নাইকিয়া। এবাৰ ভালকৈ লৰাই দিছোঁ। এতিয়া আকৌ এবাৰ সিজিবলৈ এৰি দিম। এয়া মোৰ ক্ষীৰ ৰেডি হৈ গ'ল। কিন্তু এতিয়া মই এই বগা ক্ষীৰখিনি কোনো ফুড কালাৰ ব্যৱহাৰ নকৰাকৈ পিংক কালাৰ কেনেকৈ কৰিম জানেনে? কেনেকৈ কৰিম? তো ব'লকচোন কেনেকৈ কৰোঁ দেখুৱাওঁ। এইটো কি বস্তু বাৰু চিনি পাইছেনে আপোনালোকে? এইটো মই মিক্সিত দি এটা পেষ্ট বনাই ল'ম। পেষ্ট বনাই লৈ মই ক্ষীৰখিনিত ব্যৱহাৰ কৰিম। এয়া মই পেষ্ট বনাই ল'লোঁ চেৰিখিনি। এতিয়া মই এইখিনি ক্ষীৰখিনিত ঢালি দিম। এতিয়া ভালকৈ লৰাই দিম।
এয়া দেখিছেনে ইমান ধুনীয়া এটা পাতল গুলপীয়া কালাৰ হৈ গ'ল। ভালকৈ লৰাই ল'ব। এতিয়া মোৰ লৰোৱা হৈ গ'ল। ভালদৰে এপাক উতলিবলৈ দি মই গেছটো অফ কৰি দিম। এয়া মোৰ পিংক কালাৰ ক্ষীৰ ৰেডি হৈ গ'ল। দেখিছেনে ইমান ধুনীয়া এটা পিংক কালাৰ হৈছে। ইয়াতে মই এটা চেৰি আৰু কিনাৰত দুডোখৰমান আলমণ্ড ছটিয়াই দি সজাই দিছোঁ ধুনীয়াকৈ, যাতে দেখিবলৈ এটা সুন্দৰ হয়। আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাই ভাল পালে। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ এণ্ড কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।